এইটোতো আপোনালোকে জানে আমিতো ইনডাইৰেক্টলি এটা সমৰ্থন দিছোঁৱে যে য'ত য'ত কংগ্ৰেছৰ প্ৰাৰ্থী আছে আমাৰ বাহিৰে তাত যদি তেখেতসকলে জিকি আহে আমি বেয়া নাপাওঁ, ভাল পাম। বিজেপিক হৰুৱাব যদি ক্ষমতা থাকে ভাল পাম, কিন্তু ক'ৰবাত যদি কংগ্ৰেছৰ প্ৰাৰ্থীতকৈ বেলেগ প্ৰাৰ্থী ষ্ট্ৰং থাকে তাক ভোট দিব। মানে বিজেপিক হৰুৱা প্ৰাৰ্থী ভোট দিব বিচাৰিছোঁ। কিন্তু বদৰুদ্দিন আজমলে আকৌ গৌৰৱ গগৈ হাৰাটোহে বিচাৰিছে। চাওক, গৌৰৱ গগৈ আজি তাত গৈ টুপি পিন্ধি নামাজ পঢ়াৰ কাৰণে মৌলানা বদৰুদ্দিন আজমল খং উঠিছে। মৌলানা বদৰুদ্দিন আজমল চাহাবক তেখেতৰ ভতিজা চাচা সম্পৰ্ক, তেখেতে বিচাৰে গৌৰৱ গগৈ জিকি আহক, কিন্তু যোৰহাটত গৈ মাইনৰিটি পলিটিক্স কৰি আল্টিমেটলি ছিটটো বিজেপিক দিব বিচাৰিছে নেকি গৌৰৱ গগৈ, সেইটো বদৰুদ্দিন আজমল চাহাবৰ খং উঠিছে। সেইকাৰণে খঙতে এই কথাটো কৈছে। আপোনালোকে বুজি উঠা উচিত যে এইটো এটা পলিটিচিয়ানৰ বক্তব্য নহয়, এইটো আউট অফ মানে এগনি, এইটো খঙৰ এটা বহিঃপ্ৰকাশ। নাই, এইটোতো হ'বই, কাৰণ ৰকিবুল হুছেইন আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা মুদ্ৰাৰ ইপিটি সিপিটি হিচাপত 15 বছৰ কেবিনেটত আছিল, আপোনালোকে জানে, ভাল বন্ধু তেখেতসকলে জানে। ৰাতি ৰাতি তেখেতসকলৰ সদায় মিটিং হয়, কথা হয়, তেখেতসকলৰ বিধায়কবিলাকে কয়, তেখেতৰ সহযোগীবিলাকে কয়, আমি নাজানো। কিন্তু এই ধৰণৰ যদি নেচাৰ তেখেতসকলৰ মাজত থাকে আৰু যিটো তেখেতৰ হনাপিতা ৰকিবুল হুছেইনৰ কাৰণে কংগ্ৰেছ ক'ত গৈছে, কংগ্ৰেছৰ এজন সাধাৰণ কৰ্মীক সুধি চাওক যে আপোনালোকৰ দলৰ এনেকুৱা পতনৰ কাৰণটো কি, এটাই এনচাৰ ৰকিবুল হুছেইন। ৰকিবুল হুছেইনে কংগ্ৰেছটো হেক কৰি তেখেতৰ বন্ধুত্ব, তেখেতৰ যিটো বিগত দিনৰ কৰ্মকাজ, তেখেতসকলৰ যিটো দুৰ্নীতি, সেই কথাবিলাক যাতে মুখ্যমন্ত্ৰী ওলাই নানে, তাৰ কাৰণে বিজেপিক ইনডাইৰেক্টলি হেল্প কৰিছে। আৰু সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ দলৰ সহযোগী প্ৰাৰ্থী AGP প্ৰাৰ্থী তাত নিজিকে বুলি ভাবি সকলো সমৰ্থন ৰকিবুল হুছেইনক দি আছে, যাতে মৌলানা বদৰুদ্দিন আজমল চাহাব হাৰে। এইটো ধুবুৰী ৰাইজে বুজি পাইছে আৰু ইয়াৰ প্ৰত্যুত্তৰ দিব। গৌৰৱ গগৈ নহয়, অসমৰ আমি যি 3টা ইলেকশ্যন খেলিছোঁ তাৰ এগেইনষ্টত বাকী 11টা ইলেকশ্যনত 11টা চিটত আমি বিচাৰোঁ বিজেপি, ভ্ৰষ্টাচাৰী বিজেপি, সাম্প্ৰদায়িক বিজেপি আৰু আমাৰ সংবিধান বিৰোধী, গণতন্ত্ৰ বিৰোধী বিজেপিক ৰুধিবৰ কাৰণে তেখেতসকলক আমি যিটো প্ৰাৰ্থী বিজেপিক হৰুৱাব পাৰিব তেনেকুৱা প্ৰাৰ্থীক আমি সমৰ্থন দিছোঁ আৰু তেনেকুৱা প্ৰাৰ্থী জিকি আহক। আৰু তাৰ ভিতৰত গৌৰৱ গগৈ দেখিছোঁ যথেষ্ট ষ্টেণ্ড লৈ আছে, গৌৰৱ গগৈ জিকিলে আমি চবতকৈ খুচি হ'ম।